তিয়াসকলৰ আদি পাকস্থান ক'ত? এ নেপাল, বি ভূটান, চি তিব্বত, ডি কামৰূপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি তিব্বত। ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি ক'ত অৱস্থিত? এ যোৰহাট, বি তেজপুৰ, চি কোকৰাঝাৰ, ডি গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি গুৱাহাটী। অসমৰ সীমাত লাগি থকা বিদেশী দেশখন হ'ল এ ভূটান, বি বাংলাদেশ, চি পাকিস্তান, ডি এ আৰু বি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি এ আৰু বি। উত্তৰ পূব সীমান্তত ৰেলৱে মুখ্য কাৰ্য ক'ত অৱস্থিত? এ বঙাইগাঁও, বি মালিগাঁও, চি আমিনগাঁও, ডি নগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি মালিগাঁও। নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি ক'ত অৱস্থিত? এ বৰপেটা, বি শিলচৰ, চি ডিব্ৰুগড়, ডি গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি শিলচৰ। অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক জনাজাত? এ হাফলং, বি যোৰহাট, চি তেজপুৰ, ডি নগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ হাফলং। ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কাক জনা যায়? এ অসম, বি ভূটান, চি যোৰহাট, ডি নলবাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অসম। দীপৰ বিল কিহৰ কাৰণে বিখ্যাত? এ হাতীৰ বাবে, বি গড়ৰ বাবে, চি মাছৰ বাবে, ডি পক্ষীৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি পক্ষীৰ বাবে। পূবৰ আমাজন বুলি কোনখন ঠাইক জনা যায়? এ দীপৰ বিল, বি দিহিং পাটকা অভয়াৰণ্য, চি যোৰহাট, ডি শুৱালকুছি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি দিহিং পাটকাই অভয়াৰণ্য। মাটিকালি হিচাপত অসমৰ আটাইতকৈ বৃহৎ জিলাখনৰ নাম কি? এ নলবাৰী, বি কাৰ্বি আংলং, চি নগাঁও, ডি যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি কাৰ্বি আংলং। দিছপুৰক অসমৰ ৰাজধানীৰ মৰ্যাদা কিমান চনত দিয়া হয়? এ 1973 চনত, বি 1974 চনত, চি 1978 চনত, ডি 1950 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1974 চনত। অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইনো লেণ্ড নামেৰে জনা যায়? এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বি ওৰাং ৰাষ্ট্ৰীয় উদ্যান, চি মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডি নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? এ 34খন, বি 32খন, চি 33খন, ডি 31খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি 31খন। অসমত অৱস্থিত একমাত্ৰ ক্ষুদ্ৰ নদী দ্বীপটোৰ নাম কি? এ মাজুলী, বি উমানন্দ, চি শুৱালকুছি, ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি উমানন্দ। জয়মতী চলচ্চিত্ৰৰ পৰিচালক কোন আছিল? এ জ্যোতিপ্ৰসাদ আগৰৱালা, বি ভূপেন হাজৰিকা, চি দীপেন বৰুৱা, ডি ৰোহিণী বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ জ্যোতিপ্ৰসাদ আগৰৱালা। অসমত প্ৰতিষ্ঠিত প্ৰথম ষ্টুডিঅ'ৰ নাম কি? এ চিত্ৰবন, বি NK প্ৰডাকশ্যন, চি জ্যোতি চিত্ৰবন, ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ চিত্ৰবন। ইন্দ্ৰমালতী ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? এ 1935 চনত, বি 1939 চনত, চি 1941 চনত, ডি 1944 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1939 চনত। এৰাবাটৰ সুৰ ছবিখনৰ পৰিচালক কোন আছিল? এ ফণী শৰ্মা, বি ডক্টৰ ভূপেন হাজৰিকা, চি লক্ষ্মধৰ চৌধুৰী, ডি লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? এ বাইটি, বি শকুন্তলা, চি জয়মতী, ডি ভাগ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ বাইটি। কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছুইজাৰলেণ্ড। সূৰ্য উদয়ৰ দেশ বুলি কোনখন দেশক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
জাপান। আটাইতকৈ বেছি দেশ থকা মহাদেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আফ্ৰিকা। বৰ্জ্যপাতৰ দেশ বুলি কোনখন দেশক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভূটান। শুকলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব থাইলেণ্ড। বিশ্বত মুঠ কেইখন মহাসাগৰ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5খন। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ্ৰীণলেণ্ড। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালা কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এণ্ডিজ। কিমান চনত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1945 চনৰ 24 অক্টোবৰত। পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইউৰোপ মহাদেশত। ফ্ৰান্সৰ ৰাজধানী ক'ত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পেৰিছ। পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5 জুন। ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বিষয়ত নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সাহিত্য। ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তিজন কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰাজিল। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাজন। বিশ্বত মুঠ কেইখন মহাদেশ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7খন।